ঘৰখনত নিশ্চয়কৈ কাম বন এটা নকৰেও এইবোৰ অকল খোৱাৰ বোৱাৰ শোৱাৰ পাবি মছলা। পুতলি ওলা ওপৰতে তহঁতক মই ভাত খুৱাম ৰ। ইমান কষ্ট কৰি ঘৰখন ইমান পোৱালোহি, তহঁতি ৰ। মাতিছিলে নি মোক আপুনি? অঁ মাতিছিলোঁ। ক'তনো আকৌ সোমাই আছিলেগৈ বোলো। গৰম গৰম বুলি অকল ফেনৰ হাৱা লৈ থাকিলে নহয় নহয়, ঘৰৰ কাম বনো অকণমান কৰিব লাগে, চকু দিব লাগে। ঘৰৰ কাম আৰু কি কৰিব লাগে, মইচোন ৰাতিপুৱাৰ পৰা চব কাম কৰিয়ে আছোঁ। ঘৰ সৰা মোচা ভাত বনোৱা আৰু কি কৰিব লাগেনো। আৰু বৰ চোকা হ'লচোন মুখখন। কেইদিনো হৈছে ঘৰলৈ অহা, শাহুৱে মুখে মুখে কথা ক'ব পৰা হ'লে নেকি? মইনো কি ক'লোঁ, আপুনি যিটো সুধিছে মই সেইটোহে কৈছোঁ মা। আৰু কি কাম আছেনো কৰিবলৈ? মুখে মুখে কথা ক'বলৈ নাহিবা। পেনুকণা ছোৱালী হৈ মুখে মুখে উত্তৰ দিবলৈ আহিছে চোৱা। বোৱাৰী মানুহ অলপ বোৱাৰী হৈ থাকিব লাগে। শাহুৱেকক কেনেকৈ কি ক'ব লাগে সেইটো শিকি নাহিছিলা নি ঘৰতে? ঘৰত কি শিকি আহিছিলা তুমি? সেই বুলি আপুনি মোক একেৰাহে অকল কাম কৰাৰ কথাকে কৈয়ে থাকে। অঁ বোৱাৰী হৈ আহিছা যেতিয়া কাম কৰিবই লাগিব ইয়াত। মই কি তোমাক ওপৰ দেখুৱাব পাৰোঁ নেকি হে? যোৱা এতিয়া ভূত পৰি উঠিব নালাগে, বাকী কি কাম কৰিবলৈ আছে কৰাগে, যোৱা এতিয়া সোনকালে। আৰু মোৰ ছোৱালী আহিব, এতিয়া ছোৱালীৰ আগত এই নাটক বাজি দেখুৱাই নাথাকিবা। জোৱাইক সময়মতে খাবলৈ দিব লাগিব। অঁ গা ধোৱা ঘৰটো অলপ চাফা কৰি থ'ব লাগিব দেই। ঠিক আছে হ'ব দিয়ক। এতিয়াহে ভাল লাগিছে মনটো, এজনী কেহেকা নিদিয়ালৈকে মোৰ ভালেই নালাগে। অঁ মা ভণ্টিহঁত কিমান সময়ত আহিব? অঁ তই ওলালিহি নেকি? ভালেই কৰিলি সোনকালে আহিলি। মানে সেই আকৌ আমি দুটাই বজাৰ অলপমান কৰি আহোঁগৈ, খোৱা বোৱা বস্তু আনিব লাগিব আৰু সিহঁতলৈ অলপ ঘৰত পিন্ধা কাপোৰ কানিও দুই এটা আনি থওঁ বুলি ভাবিছোঁ। দেউতাই আকৌ যাব নোৱাৰে বোলে, ভাগৰ লাগিছে, গৰম উঠিছে, শুই আছে। ব'লা তেন্তে তুমি ওলোৱা সোনকালে। হেৰি আকৌ মই কিবা এটা খাই যাওঁ বুলি ভাবিছোঁ, বৰ ভোক লাগি আছে। আৰু এই নহয় পুতলি ক'ত আছে তাই থাকিব পাৰে ভিতৰতে চাগে মোবাইল চোবাইল চাই। একো কাম বন নাই, কি কৰিব দিনৰ দিনটো এনেই মোবাইলতে সোমাই। তাই আকৌ মোবাইলটো চাই চাই ভিতৰতে সোমাই থাকে গম পাওঁ। পুতলিকো লৈ যাওঁ নেকি, তাইও ঘৰত থাকি থাকি বেয়া লাগিছে চাগে অকলে অকলে। ওলাই মিলাই গ'লে অলপ মনটো ভাল লাগিব। এই নালাগে তাই যাব, তয়ে ময়ে যাওঁ, পুটককৈ যাম আৰু সোনকালে আহিম। আৰু ইমান গৰমখনত তাই বেছিজনী গ'লে গৰম উঠিব ন, গৰম পাব। এইবিলাক ৰ'দটো যিমান চোকা দিছে, তাই ঘৰতে থাকক দে। হ'ব তেনেহ'লে ঠিক আছে, বোলা ওলোৱা তুমি। মই থাকোঁতে তাইক ওলাই যাবলৈ দিমহে, ক'তো যাবলৈ নাপায় তাই। ঘৰতে সোমাই থাকিব লাগিব, ঘৰৰ কাম কৰিব লাগিব চাকৰণী হৈ। যাওঁ অকণমান বজাৰ পৰা আহোঁগৈ। এই মানে হাত কটা মানে চুটি ব্লাউজ কেইটামানো আনিবলৈ আছে, মেখেলা চাদৰো আনিব লাগে, শাড়ীও দুখনমান ল'ব লাগে। এই গৰমত মানে বহুত কাপোৰ লাগে দেই, আৰু কোমল কোমল মানে কটনৰ হ'লে বেছি ভাল। আৰু সেইকাৰণে সেইদিনা আকৌ সিহঁতৰ পেটুৱাহঁতৰ দোকানলৈ গ'লোঁ। মই বোলো দেখুওৱা হওঁ চাওঁ, চুটি ব্লাউজ আছে নেকি, হাত চুটি ব্লাউজ। তাৰপিছত আকৌ বোলে নাই নহয়। মই বোলো তেনেহ'লে ঠিক আছে, মেখেলাকে দেখা গৰমত পিন্ধা। তাৰপিছত বোলে মেখেলাও নাই। মই বোলো চাদৰকে দেখুওৱা, বোলে চাদৰো নাই। অ' ভগৱান, মই বোলো এইখনো কি দোকান খুলিছোঁ আকৌ, যিটোকে বিচাৰোঁ সেইটোকে নাপাওঁ, তেনেকৈ দোকান খোলে নি? মই বোলো বোপাই এখন ধৰি দোকান বন্ধ কৰি থবিহে যদি বস্তুৱেই নাপাওঁ। ছোৱালীলৈনো কি বজাৰ কৰিম, ছোৱালী নিজৰে বহুত কিবা কিবি আছে। জোঁৱাইটো ইমান ধনী মানুহৰ ঘৰ ল'ৰা, হেৰি আৰু এইটো চলে বোলো নিজলৈ কেইটামান সকে কিনি লোৱাই ভাল আৰু। পুতলি, এইবোৰ তোমাৰ কাম নহয় নহয়, এইবোৰ কেলৈ কৰিছা? এইবোৰ কৰিবলৈ আমাৰ ঘৰত মানুহ আছে নহয়। কেতিয়া আহিলে আপুনি? আৰু এইবিলাক মোক মায়ে কৰিবলৈ কৈছে। আকৌ বোলে তুমি ভিতৰত আছা মোবাইল চাই চাই, মায়ে কৈছে। কি মায়ে তোমাক ইমান মিছা কথাকৈ কৈছে? মই ৰাতিপুৱাৰে পৰা ঘৰ সৰা, ঘৰ মচা, ভাত ৰন্ধা সকলো কৰি মই অকণমান বহিবলৈ পোৱা নাই গৰমত জানা। তেওঁ আকৌ মিছা কথাটো তোমাক কৈ দিছে। এই মাজনীও দেই একেবাৰে কিবা ৰকমৰ হৈ গৈছে দেই মানুহজনী। মায়ে এইবিলাক কাম তোমাৰ হতুৱা কৰাব লাগে নেকি বাৰু? নাজানো, একেৰাহে ৰাতিপুৱাৰ পৰা মোক অকল পুতলি এইটো কৰ, পুতলি সেইটো কৰ। মই কি মেচিন নেকি হা? মই এনেকৈ হ'লে নাথাকিম দেই তোমাৰ লগত আৰু। এনেকৈ নহ'ব, মই কিবা এটা কৰিব লাগিব। সদায় এনেকৈ দিনবোৰ গৈ আছে, তোমাক সদায় এনেকৈ ঠেক দি থাকিলে নহ'ব ন। সেই আগৰ যুগ নাই নহয়, শাহুৱেকে বোৱাৰীক তেনেকৈ অত্যাচাৰ কৰি থকা। মই আজি চাই ল'ম, আজি নহয় ইহঁতি আহি লওক, তাৰপিছত মই কিবা এটা হ'লেও ঠিক কৰিমেই, মোৰ মাক ধৰিমেই। তুমি যি কৰা কৰা, সোনকালেই কৰা, দেৰি হ'লে মই আৰু এনেকৈ সদায় সহ্য কৰিব নোৱাৰোঁ।
মই তেতিয়া ঘৰলৈ গুচি যামগৈ। ৰ'বা অলপ ধৈৰ্য ধৰা, মই সকলো ঠিক কৰি আছোঁ। ব'লা এতিয়া ভিতৰলৈ যাওঁ। এইবোৰ তুমি কৰিব নালাগে, বেলেগে কৰিব, মানুহ আছে নহয় এইবোৰ কৰিবলৈ। ব'লা। ঠিক আছে তেনেহ'লে ব'লক। মা ক'ত আছা? কি হ'ল এইবাৰ বেলেগকৈ চিঞৰিছে যে আজি? কি হ'ল ক, মই মাতিলে নুশুনা নহয় নহয়। আৰু তোৰ ওলাই হ'ল নে কি? সোনকালে যাওঁ বৈ, বৰষুণ দিব নহ'লে এতিয়া। পুতলি তুমি দেউতাক প্ৰেছাৰৰ টেবলেটটো সময়মতে দিবলৈ নাপাহৰিবা। আৰু দুইটা মোৰ ৰুমলৈ শাৰী পোনাই আহিলি যে, তোমাৰ লগত বিশেষ কথা কেইটামান ক'বলৈহে মই তাইকো লৈ আহিছোঁ। মই বহুত দিনৰ পৰা শুনি আছোঁ। কি কথা ক, সোনকালে ক। তুমি যে পুতলিক পুতলিক কি কৰিলোঁ মই হে? বাহিৰত কোনোবা আহিছে হ'বলা দেই। হ'ব, কথা পিছত পাতিম, এতিয়া বাহিৰত কোন আহিছে চাই যা। ৰ'বা তেনেহ'লে মই আহি লওঁ। বেটাই নিশ্চয় মোৰ কথা কিবা গম পাইছে দেই। পুতলি তই লগাইছোঁ, কথা লগাইছোঁ, মই চব গম পাইছোঁ। তই কথা লগাই কি কবি? মই তোৰ কথা বেছিকৈ লগাম। তোক হাতে লোতে মই কাম নকৰাকৈ ধৰা পেলাই দেখুৱাম নহয়, তেতিয়া মোক বুজিবি নহয়। তই মোক ল'ৰাৰ হতুৱাই গালি খুৱাব বিচাৰিছ নহয়, চাই ল'ম।